গাইজ মই এতিয়া টাউনত যাব ওলাইছোঁ কাৰণ বৰ্তমান কৰোণা সেইকাৰণে মাছ মাৰি যাব লগা হৈছে নহ'লে 2000 টকা ফাইন ভৰিব লাগিব আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড এইজন গতিকে আমি দুজন এতিয়া টাউনত বৰ্তমান টাউনত আৰু আমি মাস্ক পিন্ধি আছোঁ কাৰণ আমি নহয় সকলোৱে মাস্ক পিন্ধিছে কাৰণ বৰ্তমান কৰোণা নহ'লে 2000 টকা ফাইন ভৰিব লাগিব সেইকাৰণে আমি সকলোৱে মাস্ক পৰিধান কৰিছোঁ আৰু আমি আছোঁ বৰ্তমান মঙলদৈ টাউনৰ এখন পাৰ্কত ইয়াৰে খাবতিৰ ৱানা প্ৰেমৰ জুপাখনা গীতেৰে সুৰেৰে ইয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা ইয়াতে আগতে এখন ৰেষ্টুৰেণ্ট আছিল আৰু ৰেষ্টুৰেণ্টটো কি কৰিছে ৰেষ্টুৰেণ্টটো ৰেচিপিৰে খান্দি কি কৰি দিলে সেইটো এখন পাৰ্ক বনাই দিলে আৰু এইটো এখন পাৰ্ক চাই লওক ইয়াৰে খাবতিৰ ৱানা প্ৰেমৰ জুপাখনা গীতেৰে সুৰেৰে ইয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে ইয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে কামটো কৰিছে মঙলদৈ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীদেৱ গুৰুজী দাসদেৱৰ বিশেষ সহায় কৰিছে বাবে এখন মঙলদৈ টাউনৰ মাজত এখন ধুনীয়া পাৰ্ক গঢ়ি উঠিছে নহ'লে তেওঁ যদি সহায় নকৰিলে হয় আজি এই পাৰ্কখন আমি হয়তো দেখিবলৈ নাপালোহেঁতেন গতিকে যিয়ে নহওক এই পুখুৰী এখন দেখিছে এই পুখুৰী এখন দেখিছে পুখুৰীটোত মাছ আছে ডাঙৰ মাছ আছে আৰু আপোনালোক সকলোকে অনুৰোধ কৰিলোঁ যে সকলো এজন মাস্ক পৰিধান কৰে কাৰণ যিহেতু আপোনালোকে জানে যে কৰোণা বৃদ্ধি হৈছে আপোনালোকে সকলোৱে মাস্ক পৰিধান কৰক আৰু মাস্ক পিন্ধি আপোনালোকে ঘৰৰ বাহিৰত যাওক আৰু নিজৰ পৰিয়ালক সুৰক্ষিত কৰি ৰাখক এয়া মোৰ লগত আছে মোৰ বন্ধু দেখিছে তেওঁ আছে মোৰ লগত গতিকে আপোনালোকে ভিডিঅ'টো আৰু টাউনত আহি আমি বৰ্তমান এখন অফিচত যাব লগা সেইকাৰণে আমি এইটো ৰাস্তাতে আহিলোঁ আৰু আহোঁতে আপোনালোকক দেখুৱালৈ যে এই ৰাস্তাটোৰ কাষতে এখন ফিল্ড আছে ফিল্ডখন 26 জানুৱাৰীৰ দিনা কি কৰা হয় ইয়াতে পতাকা উত্তোলন কৰা হয় এইখন ফিল্ডতে কি কৰা হয় 26 জানুৱাৰীৰ দিনা পতাকা উত্তোলন কৰা হয় সেইকাৰণে আপোনালোকক মই এইখন ফিল্ডৰ ওচৰতে দেখালোঁ ভিডিঅ'টো চাই থাকক ফালৰ পৰা ইয়াতে দেখুওৱা হয় আচলতে চাই থাকক এইখন ফিল্ডে হয় এইখন